Hey guys, good morning. Welcome to back my YouTube channel. সকলোকে স্বাগতম জনাইছো মোৰ উন্নত ব্লগৰ মাজলৈকে। আজি বছৰৰ প্ৰথমটো দিন সকলো অসমবাসী ৰাইজকে মোৰ ফালৰ পৰা নৱবৰ্ষৰ ইয়াৰ পৰা আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু অসমবাসী ৰাইজ যাতে ভালে থাকক বা শান্তিৰে থাকক বছৰটো যাতে ভালকৈ পাৰ হওক তাৰে কামনা কৰি এইফালে চাওকচোন ভিউটো চাওক কি ধুনীয়া একদম কুঁৱলী পৰি আছে। এইফালে আছে পাহাৰ আৰু ব্ৰাছ পাত লৈ ল'লোঁ মই এতিয়া ব্ৰাছ কৰিব। এইফালে দেখাই দিছোঁ চাওক একদম কুঁৱলী হৈ আছে, ৰাস্তাটো কুঁৱলী হৈ আছে আৰু এইফালে ফুলি আছে গোলাপ ফুলকেইটা একদম ধুনীয়াকৈ ফুলি আছে। এতিয়া নিয়ৰ পৰি থাকিলে বহুত ধুনীয়া লাগে গোলাপ ফুলবিলাক। এইফালে কেইটামান চাৰিটা, এইফালে তিনিটা এই ধুনীয়াকৈ ফুলি আছে গোলাপ ফুলকেইটা। আৰু গাইছ ইয়াতে মই ৰুইছিলোঁ ধনিয়াটো নহ'লগৈ, তাৰপিছত মানে এইফালে দুডালমান হ'ল, ইয়াত কেইটামান গজিছে ধনিয়া আৰু দুডালমান গজিছে আৰু বহুত ওলাই। এইফালে একদম কিবা পিপৰাবিলাকে খাই পেলালে মানে। ইয়াতে ৰুইছিলোঁ, তাৰপিছত ইয়াতে ৰুইছিলোঁ দুডালমান গজিছে ইয়াতে ৰুইছিলোঁ, কিন্তু বহুত এইখিনি কৰিছিলোঁ, কিন্তু কিবা পিপৰা আছে নি, পিপৰাবিলাকে খাই দিলে আৰু কি কৰিবি আৰু। এতিয়া বাছটা লৈ ল'লোঁ, বাছ কৰি লওঁ দেখাইছোঁ চাওক এয়া আমাৰ ৰেষ্টুৰেণ্টটো ধুনীয়া হৈ আছে ফুলকেইটা। এইফালে ধুনীয়া ফুল ফুলি আছে, কাগজ ফুল এইফালেও একদম ধুনীয়া লগা ফুলি আছে। এইফালে একদম ধুনীয়াকৈ আৰু কুঁৱলী পৰি আছে, কুঁৱলী হৈ আছে ৰাস্তালৈকে একদম কুঁৱলী। এইফালে চোন চৰাইকেইটা কি ধুনীয়াকৈ আছে। ইয়াতে ৰুই থৈছিলোঁ পানীলাও, এতিয়া ধুনীয়াকৈ পানীলাও হৈ আছে। মোৰ নিজে কৰা খেতি আৰু এইটো। আৰু এইফালে পানীলাওটো হৈ আছে। এডাল গছডাল মানে এবাৰতো বল খেলি এইফালৰ পৰাতো ভাঙি দিলে, তাৰপিছত ইয়াৰ পৰা পোখা মাৰিছে আৰু এতিয়া ধুনীয়াকৈ হৈ গৈছে আৰু এতিয়ালৈকে উঠাই দিম আৰু এইফালে মই কৈ দিছোঁ বেঙেনা খেতি, বিলাহীৰ খেতি এইখিনিও দেখাওঁ অকণমান। ইয়াত এটা আছে ভোট জলকীয়া পুলি, ইয়াত এটা ধুনীয়াকৈ হৈ আহিছে আৰু ভোট জলকীয়া পুলিটো ইয়াতো দুটা ৰুই দিছোঁ। তাৰপিছত এইফালে ৰুই দিছিলোঁ আলু, এইফালে ৰুই দিছোঁ, ইয়াত বকলি পুলি, ইয়াত এইটো ধুনীয়া বিলাহীৰ পুলি আৰু বেঙেনাৰ পুলি। এইফালে ভোট জলকীয়া লাগিছে আৰু এটা তিনিটামান লাগিছিলে, দুটা খাই দিলোঁ আৰু এটা আছে এতিয়া বৰ্তমান। এইফালে জলকীয়াৰ পুলি, বিলাহীৰ খেতি। মই বাগানখন অকণমান দেখাই দিম বুলি ভাবিলোঁ। ইয়াত ধুনীয়াকৈ হৈ আহিছে আৰু এইফালে বেঙেনা আছে, বেঙেনা নহয় এইবাৰ বিলাহীৰ পুলি আছে আৰু বেঙেনাটো এইফালে থাকি গ'ল। এইফালে হ'ল এইটো আপোনাৰ বিলাহী, এই বিলাহী এতিয়া ফুলিছে আৰু লাগিব। ইয়াত বেলেগ একো সাৰ দিয়া নাই, অকল গোবৰ সাৰ দিছোঁ, বেলেগ মেডিচিন কোনো ইউজ কৰা নাই ইয়াতে। পূৰা একদম তাত মই থৈছিলোঁ গোবৰ সাৰটো আৰু ইয়াতে ধুনীয়াকৈ আৰু ধুনীয়াকৈ বাগান এটা বনাই দিছোঁ, মানে অৰ্গেনিক খেতি আৰু ইয়াতেও চব বেঙেনা ফুল কৰিছে আৰু কিন্তু লাগিব বেঙেনা। কোনো মানে সাৰ নাই, বেলেগ সাৰ নাই, অকল গোবৰ সাৰ দিছোঁ আৰু ধুনীয়া বেঙেনা। এইফালে হ'ল বেঙেনা, এইফালে আছে বিলাহী, এইফালেতো জলকীয়া, ইয়াত বিলাহী, মান ধনিয়া আছে, ইয়াত মান ধনিয়া চব আছে আৰু ইয়াত ধুনীয়া জলকীয়াটো তাৰ পৰা মানে দুদিন পিছত খাব পৰা হ'ব আৰু ইয়াতে দিছিলোঁ দেখা থৈ চাওক। এইফালে লৈ ল'লোঁ বৰা চাউল, এতিয়া বৰা চাউল বনাম ৰাতিপুৱা ব্ৰেকফাষ্ট। বৰা চাউলৰ লগত খাম আজি চুৰা আছে, চুৰা আৰু গুৰ মিঠাই আছে। আমি এতিয়া বনাই আছোঁ বৰা চাউল। কি কৰি আছ তই? কি কৰি আছা? নাস্তা এতিয়া বনাব লাগিব, এইটো বৰা চাউলটো বনাব লাগিব। কিন্তু খাবলৈ কালি ৰাখিছিলোঁ মানে
বিহুত খাম বুলি তথাপি আকৌ এতিয়া খাব মন গ'ল মানে বহুত খোৱাও নাই বহুতো যোৱা নাই খোৱা নাই আৰু এইফালে আছে ব্লেক ৰাইচ এই ক্ষীৰ বনাব কাৰণে থৈ দিছে আজি স্পেচিয়েলি হ'ব ক্ষীৰ ব্লেক ৰাইচ আৰু এইফালে আছে বুলি একো নাই প্ৰথমতে আমি লৈ ল'ম কুকাৰটো ভালে আছে ন কুকাৰ লৈ ল'লোঁ বনাব লাগিব বৰা চাউলৰ জলপান গাঁৱলীয়া ভাত খাব যাওঁ বনি চাউলৰ জলপান খাম জলপান হয়নে নহয় জলপান বনাম জলপান চাহ বনা চাহ বনা এইফালে কি আছে গুৰ মিঠাই আছে চুৰা আছে খাব লাগিব এইটো চুৰা বৈয়াম আছে চাবোৰ আছে কিবা কিবি আছে এইফালে আৰু কি আছে আৰু কি আছে আৰু কি আছে বোলো একো নাই আৰু এইফালে দেখাইছোঁ আমাৰ ৰেষ্টুৰেণ্টৰ ইয়াৰ পৰা দেখাইছোঁ বাহিৰতো চাওক কি ধুনীয়া ভিউ দেখাই দিছোঁ ধুনীয়াকৈ এইফালে আহি বহিব পাৰে ভালকৈ এদিন দেখাম বাৰু আজি এনেই অকণমান দেখাই দিছোঁ বাৰু এইফালে দি দিলোঁ এতিয়া চাউলটো কুকাৰত দিব লাগিব ধুব লাগিব প্ৰথমতে ধুব লাগিব অকণমান ধুই লওঁ তাৰপিছত ধুনীয়া চফা তফা কৰি বহাই দিম এক চিটি মাৰি দিম হৈ যাব তাৰপিছত খাম আৰু ধুই লওঁ এইটো আৰু এইফালে ইয়াত বহাই দিলোঁ কুকাৰটো ধুনীয়াকৈ তাত চিটি মাৰিলে 2 চিটিমান মাৰিব লাগিব 2 চিটি মাৰিলে হৈ যাব আৰু ইয়াত বহাই দিলোঁ এতিয়া কুকাৰটো বহাই দিয়াৰ পিছত দেৰিকৈ মাৰিলে আৰু 2 চিটি মাৰি দিলোঁ ইয়াত থৈ দিছোঁ অকণমান টাইম ইয়াত থাকক অলপ দেৰিকৈ খুলিব লাগিব ইয়াত বহাই দিছোঁ লাল চাহ পানী বহাই দিছোঁ এতিয়া চাহপাত দিব লাগিব আৰু এইফালে দি দিম এতিয়া আদা ইয়াত আদা দি দিছোঁ ভাল লাগিব খাই পেলাই আদা হৈ গ'ল সেইটো দিব লাগিব আৰু এইফালে চাহপাত দিব লাগিব অলপমান ভালকৈ উতলি লওক চাহটো আদা দি দিলোঁতো হৈ গ'ল সেয়া বৰা চাউল জলপান হৈ গ'ল এতিয়া লৈ লওঁ এইটো কাপ বাকো বৰা চাউলৰ জলপান ৰেডি এই চুৰাটো লৈ চাচা চাচা চুৰাটো লৈ চুৰা সেইটো গুৰ মিঠাইটো যে আছে সেইটো লৈ চুৰা বুলি ক'লে বুজি নাপা গাঁৱলীয়া ভাষাত ক'লি ইংলিছত ক'ব লাগিব গুৰ বুলি কিয় দিব লাগিব লৈ আনা অকণ খাওঁ এইটো ৰেডি বৰা চাউল গৰম বৰা চাউল ব্ৰেকফাষ্ট অলপ দি তো এইটো খাই ল মই এক খাই যাব লাগিব চবেই অলপ খাওঁ বছৰ প্ৰথমটো দিন আৰু চবেই মিলি জুলি এখা বৰা চাউলৰ জলপান খাওঁ আৰু ন এইটো অকণমান দে হ'ব বাকিলে ধুনীয়াকৈ বাকিলে বছৰৰ প্ৰথমটো দিন বৰা চাউলেৰে আৰম্ভ কৰিছোঁ মজা এইটো একদম ধুনীয়া এইফালে লৈ লাল চাহটো লৈ চেকানিখন লৈ লাল চাহটো বাকী দে এইটো লৈ লাল চাহ ৰেডি জলপান মেন্থো এইটো মেন্থো বাকিব চাহটো বনাই খাই পাইছিলি নে কেতিয়াবা জীৱনত ঘৰত বনাই খাই পাইছা নাই এনেকৈ আছে নাই ৰাতিপুৱা উঠি বনাই খুৱাই মেগী আগতে বহুত খালি ন কলিকতাত থাকোঁতে বহুত খালি চাগে কলিকতাতে বেছিকৈ খাওঁ নে নহয় অসমত বেছি ইমান থকা নাছিল চাগে তই ন কলিকতাতে দিল্লী মুম্বাই কলিকতা অৰুণাচল ক'ত আছিলি
ক'ত আছিলি আৰু কেৰালা কেৰেলা আৰু আৰু মানে আমাৰ ইয়াত নাই আৰু নেকি মুম্বাই বা মুম্বাইত আছা আৰু ক'ত আছিলি আৰু ইয়াত তেজপুৰ তেজপুৰ আৰু মানে তাত এনেকৈ বনাই পেলাই খাইছিলি আৰু নেকি গুৱাহাটীৰ পৰাই লাষ্ট গুৱাহাটী লাছ আৰু গোটেই মানে ঘুচাই আৰু অসমত ন অঁ অসমত মানে ইণ্ডিয়াতে ইণ্ডিয়াত মানে ঘুচা আৰু নেকি আমাৰ মানে নৰ্থ ইষ্ট এইখিনিত বাকী মানে ঘুচা আৰু নেকি ঠিকে আছে দে নিউ ইয়েৰ কি লৈছা এইটো বৰ্ণি চাউল বনি চাউল বৰ চাউল নহয় কিমান কেজি এই কেজি কিমান হে কেজি কিমান মাত্ৰ মোৰ ৰুমত কি এইটো হে এই যে কি গুদাম নেকি হে এই গুদাম পাইছ হে দিনেশ্বৰীয়া চাউল নেকি ক'ত ৰাখিছা এতিয়া এইটো এই অৱস্থা বিঘা পইচা নাই নেকি হে বিঘা পইচা উলিয়াই আছা নেকি ঘৰৰ পৰা চাউল চুৰ কৰি লৈ আহিছা নাপায় এই নতুন বছৰ প্ৰথমটো দিনতে এইবিলাক চুৰ কৰিব নাপায় বাবা নাই কো কিবা এটা দিম ভাই লৈ ল বুজা নাই যদি কো